নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে থান্ডাবাৰ্ড ওমেন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব এতিয়া আমি গৈ আছোঁ বাগমৰা উইণ্টাৰ কাৰ্নিভেললৈ গৈ আছোঁ আৰু আপোনালোকক আজি মোৰ লগত লৈ যাম বিশেষকৈ মই আজি অকলে গৈ আছোঁ আৰু সদায় জানেই মই অকলেই যাওঁ আৰু মই য'ত যাওঁ তাৰে এতিয়াৰ পৰা মই ভিডিঅ' কৰিব লৈছোঁ সেইকাৰণে আপোনালোকেও ব'ৰ নাপায় আৰু আপোনালোকে মোক চাই থাকিব আৰু এতিয়া যিহেতু গৈ আছোঁ আৰু আপোনালোকক লগত লৈ গৈ আছোঁ আৰু এনেকৈ সদায় মোক মৰম দি যাব ব'লক বাগমৰাখন চাওঁগৈ তাত যোৱা নাই এতিয়ালৈকে আৰু যোনবোৰ যোৱা নাই সিহঁতৰ কাৰণে মই ভিডিঅ'টো বনাম আৰু এনেকৈ সদায় চাই থাকিব আৰু ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ চ' আপুনি যদি যোৰহাটৰ বাইপাছৰ পৰা আহে যোৰহাটৰ বাইপাছৰ পৰা আহিলে প্ৰথম যোনটো লেফ্ট ছাইডে পাব আপুনি যোৱা সেইটো লেফ্ট ছাইডেদি আপুনি সোমাই যাব লাগিব এতিয়া আমি লেফ্ট টাৰ্ণ ল'ব লাগিব এতিয়া দেখিছে ৰাইট চাইডে টাৰ্ণ ল'ব লাগিব গাইজ মই গৈ আছোঁ আৰু এতিয়া মই বাগমৰা ৰাস্তাটো অলৰেডি ল'লোঁ আৰু এইখিনিৰ পৰা যিহেতু কেঁচা ৰাস্তা মানে শিলগুটি দি থোৱা আছে বনাব চাগে অতি সোনকালে বাট মানে বনালে সুবিধা হয় কাৰণ এইটো ৰাস্তা আহিবলৈ অলপ এতিয়াতো ঠিকে আছে বাৰু অকণমান গধূলি টাইম হৈ যোৱাৰ পিছত আহিবলৈ অলপ ভয় সেইকাৰণে বনাই দিলে ভাল হ'ব ইজি হ'ব মানে চ' মই এতিয়া গৈ আছোঁ বাগমৰালৈ আপোনালোকক দেখাই থাকিম আৰু মই এতিয়া ৰিচানলৈ ফোন কৰিছিলোঁ ৰিচান আহিলে আৰু তাক আজি মই অলপমান সুধিম কথা কুৱেশ্যনছবোৰ সুধিম সি কেনেকৈ কি কৰিলে আৰু চাই দিব মোৰ লগত আজি ভিডিঅ'টো খালি লাষ্টলৈকে চাব খালি এতিয়া আপোনালোকে লেফ্ট ছাইডে লৈ ল'ব লেফ্ট ছাইডে এইটো গৰাটো উঠাৰ পিছত আপোনালোকে এই গছজোপা দেখিছে বৰগছজোপা ৰাইট টাৰ্ণ লৈ ল'ব যিহেতু দেখিছে ৰাইট চাইডে গোটেই ব্ৰহ্মপুত্ৰখন আছে নদী যোনখন আমাৰ নিমাতী ঘাটত যোনখন লগ লাগিছে হৰ্চ ৰাইডিঙো হয় যদি হয় মই আজি কৰিম বাৰু বাট আছেনে নাই আই এম নট কনফাৰ্ম আই এম নট চিয়'ৰ চ' গাইজ মই আহি এতিয়া পালোহি আৰু এতিয়া মই ভিতৰলৈ যাম আৰু ৰিচানকো লগ ধৰিম আৰু আপোনালোকক দেখাই থাকিম চাই থাকিব আজি বাগমৰাৰ পৰা আপোনালোকক দেখাই থাকিম চ' মই এতিয়া নামিলোঁ আৰু এতিয়া মই ভিতৰলৈ যাম আৰু আপোনাক এনেই চাইড চিনটো দি দিছোঁ চাব পাৰিছে বৰ ধুনীয়া লাগিছে আৰু ব'লকচোন ভিতৰলৈ যাওঁ ঘৰতে আছিলোঁ মই অলপ ভিডিঅ' কৰিব আহিলোঁ বাকী ভাল ন আপোনাৰ এয়া আমাৰ খুৰী ভাগৰ পাকঘৰ এয়া ৰিচানৰ মাক কি বনাইছে চাইমনটো হ'বনে মোক অকণমান দিব চ' এয়াই আমাৰ বাগমৰা আমাৰ পাকঘৰখন ধুনীয়াকৈ ৰাখিছে দেখিছে জানে জানো এই আমাৰ ৰিচান এই এতিয়া জক' ভেলি গৈছিলে তাৰপিছত এতিয়া ৰিচানৰ লগত কথা পাতিম আৰু ই এতিয়া ৰিচেণ্টলি গৈ আহিছে ক'ত গৈ আহিছে ই নিজে ক'ব
মই নাগালেণ্ডৰ হাইষ্ট পিক চাৰামাটি আৰু জাফু সামিট কৰি আছো সেকেন্ড হাইষ্ট পিক আৰু হাইষ্ট পিক অফ নাগালেণ্ড আচ্ছা কংগ্ৰেচুলেশ্যন আৰু এইখনে হৈছে বাঘমৰাৰ মাজতে ৰিচেণ্ট কিবা ঘটনা এটা ঘটিছিলে সেইটো নিজৰ কাৰণে হৈছে আপোনালোকে আহিব পাৰে ইয়াত বাঘমৰালে আৰু ৰিচানে যিহেতু ইমান কষ্ট কৰিছে দেখিছোৱে বহুত আগৰ পৰা ইয়াক দেখি আহিছোঁ বহুত কষ্ট কৰিছে সেইকাৰণে আমি সদায় ছাপোৰ্ট কৰোঁ ইয়াক আৰু কিবা ক'ব বিচাৰে যদি ক'ব পাৰে ইনচিডেণ্টৰ ওপৰত ৰাইজে সকলোৱে তোমাৰ ইনচিডেণ্টটো হৈছিলে আৰু আমি এটা টোটেলি আমাৰ এডভেঞ্চাৰ জন তুমি জানা আৰু প্ৰত্যেকজন টুৰিষ্টে জানে বা পিকনিক যোনখিনি মানুহে কৰিব আহে সেইকেইটা অহা মানুহখিনিয়ে নাজানে আৰু মই বিশেষকৈ পিকনিকৰ কাৰণে কাম কৰি থকাই নাই মানুহখিনি আমাক বহুত আৰু বহুত আগৰ পৰা এইটো নোহোৱা আগৰ পৰা তোমাক লগ পাইছো তুমি কিমানখিনি কষ্ট কৰিছা আৰু কিমান মানে মানুহে ভুল এটা দুজনমান সাংবাদিকে তোমাৰ ভুল তথ্য কেইটামান দাঙি ধৰিছিলে আৰু মই নিজে বুৰ মাৰি মানুহ উঠাইছো দেখিছো গম পাইছো চবেই জানে সেইটো বাট মিডিয়া সেইখিনি দুজনমান সাংবাদিকে সেইবোৰ প্ৰকাশ কৰা নাই সেইখিনি কিছুমান পিকনিকৰ মানুহখিনি কমি গৈছে আৰু যোনখিনি আচল মানে প্ৰকৃতি প্ৰেমী সেইখিনি মানুহে ইয়াত আহে আৰু এতিয়া দেখা তুমি কিমান ক্লিন হৈ আছে দেখিছো বহুত ক্লিন হৈ আছে আৰু দেখিছে আপোনালোকে নিজেই দেখিছে কিমান চাফা হৈ আছে আৰু এতিয়া বুলি নহয় আগৰ পৰাই ইয়াক লগ পাইছো এইটো নোহোৱা আগৰ পৰাই এতিয়াতো বহুতখিনি আপগ্ৰেড হৈ গ'ল আৰু ই বহুতখিনি মানে বহুত কষ্ট কৰিছে আৰু আপোনালোকে সদায় ছাপোৰ্ট কৰিব জানো আপোনালোক আছে বুলি হ'লেও মানে ছাপোৰ্ট কৰিব ই বহুত কষ্ট কৰিছে চবে ভাবে এন্ট্ৰি পাছ যেটো পিকনিকৰ কাৰণে সেইখিনি একচুয়ালি আমাৰ গাঁওখনলৈ যায় আৰু সেইখিনি গাঁওখনত বহুত কাম কাজ হয় আমাৰ নামঘৰৰ কিবা ৰিপেয়াৰিং হয় ৰাস্তা ঘাটৰ ৰিপেয়াৰিং হয় আৰু যুৱক সংঘ বহুত ইয়াত নিবনুৱা যুৱক আছে মোতকে বহুত হাজাৰজন মই এইখিনি এষ্টাব্লিছমেণ্টৰ কাৰণে সপোন দেখা মানুহ আৰু সেইখিনি লৰাই অন্তত কিবা এটা সকাহ পাইছে এইখিনি কাৰণে আৰু মোৰ ব্যক্তিগত ফাণ্ডলৈ এন্ট্ৰি পাছৰ পৰা এটকাও নাই আৰু কেতিয়াও নাই আহা আৰু নলওঁ সেইটো কেতিয়াও নলওঁ মই সেইটো কাৰণে এন্ট্ৰি পাছৰ 50 টকা ল'বৰ কাৰণে আমি ইয়াত কাম কৰি থকা নাই আৰু মই ইমানখিনি এটা মাউণ্টেনত যোনখিনি সেটআপ কৰিব লাগে সেইখিনি আমি ইয়াত লোৱাৰ লেণ্ডত কৰি আছা আমি নিজে দেখিছো কাৰণে আমি আহো আমি সদায় বেলেগকো কওঁ আহিবা মানে বাঘমৰাখন বহুত ধুনীয়া এডভেঞ্চাৰজন এইকনে হয় আমি এডভেঞ্চাৰ এক্টিভিটি ইয়াতে কৰো আছিলে এতিয়া হৰ্ছ নাই ন হৰ্ছটোৰ এতিয়া সব ইয়াতে চৰি আছে সব আছিলে জিপলাইন আছিলে আছে ইয়াতে ফৰেষ্ট ট্ৰেকিং কৰাও আৰু কেম্পিং বাৰ্মা ব্ৰিজ আছে কামাণ্ডো নেট আমাৰ 6টা মান এক্টিভিটি হয় এডভেঞ্চাৰ গ্ৰুপ এক্টিভিটিজ আৰু এইটো এতিয়া হৈ আছে নেকি এইটো হৈ আছে মই কৰিম হা কৰিব পাৰিম নে এতিয়া এনে কৰিম বুলি ক'লে তাৰ পৰা নাও Cheers. এয়া আমাৰ সাইমন লোকেল দেখিছে cheers. So সাইমনটো ট্ৰাই কৰো কেনেকুৱা হয় টেষ্টটো কম ঠিকে আছে আৰু ভালে টেষ্টটো খাই আছো আপোনালোকে সো জিপলাইন ইয়াতে হয় ইয়াৰ পৰা একেবাৰে দেখিছে সেই পাৰৰ ইটো চাইডলৈকে যায় লংগেষ্টে ক'ব লাগিব আৰু এইটো দেখিছে কামাণ্ডো নেট আছে এডভেঞ্চাৰ মানে এক্টিভিটিজবোৰ বহুত আছে ইয়াত আহিব পাৰে হৰ্চ ৰাইডিঙো হয় পোলাও দেখালো যিমান পাৰো নিজে চেষ্টা কৰিলো আৰু মোৰ হৈছে এইটো ভাল লগা জেগা কিয়নো ইয়াত আহি বহি ভাল লাগে আৰু বহুত পিচ হয় বহুত ঠাণ্ডা জেগা আপোনালোকে আহিব পাৰে আৰু বহুতখিনি এক্টিভিটিজ আছে আপোনালোকে নিজে দেখিছে
গতিকে আপোনালোকে আহিব আৰু এনেকেই চাই থাকিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব আজিলৈ বাই বাই বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ পৰা মই আপোনালোকক দেখালোঁ চ' চাই থাকিব বাই বাই জয় আই অসম